डिस्क्लेमर, मेरी आप सबसे गुजारिश है, ये वीडियो सिर्फ एंटरटेनमेंट के लिए। मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है, तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना। ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना। Long songnya suy mata lor hong kijer mota gana sirak to গান ফুল হয় দে হয় আৰু গান বোলে কি ভাল আছিলে আজিকালি গানবোৰ কপিটি কি কমিটি কি চব মা বাপ শেষ কৰিলে অ ৰাম 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 আৰু গান বোলে কি ভাল আছিলে শুনিলে শুনি থাকিবলৈ মন যায় হয় দে মাক পুতেক তই কিন্তু সঁচা কথা কৈছ বোলে আকৌ গান এটা আছিলে নহয় অ বোলে পাৰত পাখি কাটি দিলো ফুলাম চিঠিখনি জনাউৰি জগতখনত বিহুৰ গনি মস্তি গান গাইছে দেই তাৰ বাপেকৰ পুতেক এই দোস্তো আৰে কি কৰি আছ দেই তহঁতে আবে চালা মাকৰ পুতেক ঐ আঁতৰত যা মাছ পিন্ধা নাই আঁতৰত যা কৈছো না কি আঁতৰি যাম কি আঁতৰি যাম আৰে মাকৰ পুতেক তই আঁতৰত থাক 1 মিটাৰ আঁতৰত থাক তই মাস্ক পিন্ধা নাই তোৰ পৰা কৰোণা হ'ব আৰে 1 মিটাৰ আঁতৰত থাক ঐ বাপেকৰ পুতেক নে মাকৰ পুতেক ধৰো ইয়াক মাৰি নিও ইমান যে খং কৰিছ কেলা মই কৰিলোনো কিয় তোক চালা মাকৰ পুতেক তই মাস্ক পিন্ধা নাই কেলে হা তই মাস্ক পিন্ধা নাই কেলে নাজানো নেকি হা তই কি হৈ আছে কৰোণাই গোটেই মানুহ মাৰি শেষ কৰিছে একফালৰ পৰা খহাই নিছে আৰু সি আকৌ আমাক মাৰিবলৈ আহিলে আঁতৰত যা কৈছে আঁতৰত যা কিন্তু দেই আকৌ মাকৰ পুতেক কথা বেয়া হ'ব এতিয়া ধৰ মোক ধৰ ইয়াক দিম এতিয়া মই তহঁতৰ নিচিনা ভয় ঠাণ্ডা নহয় তহঁতি ভয় বান্ধৱ মাস্ক পিন্ধি আছ আমাক কৰোণাই নাপায় ক'ত কৰোণা আহিছে নো এইবোৰ এনেই এইবোৰ ছাল হয় ছাল দেখা নাই মই ঘূৰি ফুৰিছোঁ এতিয়া ক'ত মোক হৈছে নেকি কৰোণা খেনটা চালা মাকৰ পুতেক তই আহ যা কৈছে যা নহ'লে কিন্তু মুখে চুকে ভাঙি মেটাটো মই কৈ দিলোঁ কিন্তু দেই চাল্লা এই আমাক নাপায় কৰোণাই যাওঁ ফুৰি আহোঁগৈ অকণমান পোৱালি তই যাবি নি মোৰ লগত দা যদি ব'ল 1 চকৰ মাৰি আহোঁগৈ নাজানো যা তই কথা ক'লে যা বাপেকৰ পুতেকে ঠিকে কৈছে মাস্কখন পিন্ধি থাকি নহ'লে মৰিবি কেলা ফুট চালা হ'ব ঘৰলৈকে এটা থাকি লাভ নাই যাওঁ মই যাম যেতিয়া হ'ব তেতিয়া গম পাবি বল ঘৰ যাওঁ বল সেইকাৰণে মই তোক কওঁ ঘূৰি নুফুৰিবি মাস্কখন পিন্ধি থাকিবি তই নুশুন নহয় এতিয়া কি হ'ল হা কি হ'ল এতিয়া তোৰ কৰোণা ওলাইছে কি হ'ব এতিয়া হা তোৰ ভাগৰ তই যদি মৰি যাওঁ মই কেনেকৈ যাই থাকিম সেইকাৰণে শুনিব লাগে কথাবোৰ তই মোৰ কথা নুশুন নহয় কি হ'ব এতিয়া মোৰ ভাগৰ বেয়া নাপাব মা মোৰ ভুলৰ কাৰণে আজি হৈছে মোৰ লগৰকেইটাই ঠিকে কৈছিলে য'ত ত'ত ঘূৰি ফুৰিব নালাগে বুলি মইহে সিহঁতৰ কথা শুনা নাছিলোঁ হ'ব এতিয়া তই অলপ আৰাম কৰ বোলে সি আমাৰ লগৰ ৰতনৰ বোলে কৰোণা হৈছে মই কৈছিলোঁ না তাক ঘূৰি নুফুৰিবলৈ মাস্ক লগাবলৈ সিহে আমাৰ কথা নহ'ল বুলি বৰ ডেমকৈ ৰখাই গৈছিলে মাকা ভালেই হ'ল দেই চব ধ্বংস কৰি দিছে দেই কৰোণাৰ কাৰণে কিমান মানুহৰ যে খাবলৈ নাটনি হৈছে দিন হাজিৰা কৰা মানুহবোৰ কি হৈছে বাৰু কচোন তই সেইটো হয় দিন হাজিৰা কৰি থকা মানুহবোৰে দুবেলা দুমুঠি খাবলৈ পোৱা নাই এতিয়া উপায়তো নাই এতিয়া হয় দেই হয় কিমান যে মানুহবোৰ অসুবিধা হৈছে ন যদি কৰোণাটো যদি দেখা পাওঁ এনেকুৱা পিটিম না চাল্লা ইয়াৰ মাক বাপেকক বিয়া দেখি যাব দেখি চাল্লা আৰে কৰোণা দেখা কিন্তু ময়ো দিলোহেঁতেন কিন্তু কৰোণাৰ পৰা হাত সাৰিবলৈ মানুহবোৰে যদি নিয়মবোৰ মানি ল'লেহেঁতেন কিছুমান মানুহে হিৰোহে হৈছে নিবা চাউথ ফিল্মক হিৰোটো লাগে নেকি দেখাই মাকা কি নিয়ম মানিব লাগে মোকো কওঁ ভাল নাই মই নাজানো শুনি ল কি কৰিব লাগে মানুহে চাফ চিকুণকৈ থাকিব লাগে বুজিলি ঘনাই হাত ধুব লাগে আৰু মাস্কখনটো পিন্ধি থাকিব লাগে দেই মাস্কখন মেইন মাস্কখন পিন্ধি থাকিব লাগে আৰু কাম বন নাথাকিলে বাহিৰলৈ ওলাব নালাগে আৰু গ'লেও 1 মিটাৰ আঁতৰতে থাকিব লাগে বুজিলি আৰু ওলাওঁতে যেতিয়া যাবি আৰু সোমাওঁতে চেনিটাইজ মাৰিব লাগে শুনিলি তেতিয়া কৰোণাৰ পৰা হাত সাৰিব পাৰি আৰু আমাৰ কিছুমান মানুহে হিৰো মাস্কখন থুতুৰিত লগাই মোৰ চেনাই ধুলীয়াটো দুইত খাব দিবলৈ মন যায় বৰ ভাল কথা ক'লি দেই তই আজি বাৰু হ'ব দে এতিয়া অকণমান গেমকে খেলি লওঁ তই খেলিবি নি খেলো দে পাবজি অকণকৈ খেলি লওঁ বন্ধ হ'ল আপোনালোকৰ যদিও বাহিৰত কাম নাথাকে তেতিয়াহ'লে ভিতৰতে থাকক আৰু মাস্কখন পিন্ধি থাকিব কিন্তু দেই মাস্ক মেইন ঐ গেম খেলো দিয়া